Hi guys, Assalamualaikum. Welcome back to my channel. এতিয়া সন্ধিয়া হৈছে আজি সন্ধিয়া পা ভিডিওটো স্টার্ট দিছো ইয়াত মই বনাম আজি ঝালমুড়ি একদম সিম্পল হয় ঘৰৰ যি বস্তু আছে হেবুৰি বনাম এখিনি মুড়িখিনি আছিল মুড়িখিনি অকমান মই এনেকে কেৰাহী এটা গৰম কৰি অকন ভাজি লৈছো শুকানে ভাজিছো তেতিয়া মানে মুড়িখিনি মচমচিয়া হ'ব খাবলৈও ভাল লাগিব এয়া এনেকে ভাজি লম বেলেগ একো নিদু আলু পাপৰ কেঁচা জলকীয়া নেমুৰ ৰস আৰু মুড়ি এইবিলাক দি হানি মাজি তেনেকে খাম সিম্পল হয় এখিনি হৈ গল মোৰ এতিয়া এখিনি মই ইয়াত নমাই লম গুটিখিনি মই অজৰাই লম ইয়াত এখন কেৰাহীতে মই ৰিফাইন অকমান দি লম দি পেলাই ইয়াত মই এতিয়া পাপৰখিনি ভাজি লম ধুনিয়াকে এফালে এখিনি গৰম হৈ গল তেলখিনি এতিয়া পাপৰখিনি মই ধুনিয়াকে ভাজি লম আনফালে সোৱালিয়ে আলুখিনি বইল আলুখিনি বাকলি এৰাই আছে এখিনি আইশা সে হাই হাই কি কৰিছা তুমি বাকলি বিচাৰিছো আৰু খাইও আছো বইল ও তুমি খাইও আছা লগত এখিনি মই ভাজি লম পাপৰখিনি পাপৰখিনি ভাজি ললো ভাজি এখিনি মই এনেকে ভাঙি দিছো ইয়াত মই আলুখিনি এনেকে সৰু সৰুকে টুকুৰা কৰি কাটিও দিছো আৰু দিম মই ইয়াত কুলা নিমখ বগাটো মই ব্যৱহাৰ কৰিম কুলাটো অলপ দি দিছো আৰু সোৱাদ অনুযায়ী অলপ বগা নিমখখিনি দি দিম মই এখিনি দি পেলাই তাৰ পিছত ইয়াত মই দিম নেমুৰ ৰস দিছো এখিনি এফাল নেমুৰ ৰস মই এনেকে চেপি পেলাই দি দিছো এখিনি দি পেলাই এতিয়া মই ইয়াত আৰু এটা বস্তু দিম হেতু বস্তু হ'ল আমৰ যোনটো আচাৰ হয় আচাৰৰ যোনটো মছলা হেতু ব্যৱহাৰ কৰিম মই বহুত টেস্টি লাগে এনেকে আপোনালোকৰ যদি আমৰ আচাৰ নাথাকে বেলেগ কিবা আচাৰ থাকে হেবিলাকো এনেকে মছলা অলপ দি দিব পাৰে তেল অকমান দিব পাৰে তেতিয়া মানে বহুত টেস্ট হয় খাবলৈ আৰু এতিয়া মানেকে মিক্স কৰি দিম ইয়াত মই এতিয়া জলকীয়া ব্যৱহাৰ কৰা নাই সোৱালিৰ কাৰণে ৰাখি পেলাই পিছতহে মই জলকীয়া ব্যৱহাৰ কৰিম মই নহলতে খাব নোৱাৰিব যে সেইবাবে সোৱালিৰ কাৰণে ৰাখি পেলাই মই ইয়াত জলকীয়াখিনি দি দিছো ইয়াত মই অকল আচাৰৰ জলকীয়াও দিছো কাটি আৰু কেঁচা জলকীয়াও দিছো সেইখিনি এতিয়া চাহ বনাই আছো চাহৰ লগত একেলগে খাম চাহ বনোৱা হৈ গল পিছদিনাখন ৰাতিপুৱা হয় ৰাতি আৰু ভিডিও নবনালো ফুলখিনি ফুলিছে যে গোলাপ ফুলখিনি তাকে আপোনালোকক দেখুৱাই আছো এইখিনি আৰু ঘৰ সাফা কৰা লাগি গলো ইদৰ কাম আৰম্ভ হৈ গল আৰু ঘৰ সাফা কৰা সময়তে এখিনি ফুলৰ টাব মই বনাই থৈছিলো এখিনি উলিয়াই লৈছো এখিনি পুডিং কাটিম এটো পুডিং হয় এটো পুডিং কাটি পেলাই তাৰ পিছত এখিনি মই বিকি কৰি দিম আৰু তিনটা অৰ্ডাৰ আহিছে সেইবাবে তিনটা মই 500 টকাত বিকি কৰিম আৰু এই এনেকুৱা পৰ্দা কাপোৰখিনি খুলি লৈছো এখিনি মই এতিয়া তিয়াই দিম আমাৰ ছোৱালীজনী আহিব তাই ধুব এখিনি তিয়াই দিম সেইকাৰণে মই গুটেখিনি মই এনেকে খুলি ললো আৰু আছে এখিনি মই সবটেখিনি লৈ লম লৈ পেলা সোফা কাপোৰখিনিও লম সেইখিনিও দি দিম সব ধুই দিব এতিয়া বাৰিষা আৰম্ভ হৈ গল বৰষুণ পৰি থাকে সেইবাবে মানে একেদিনাখিনি দিব লাগিব তেতিয়াহে মানে ধুবলে শুকাব আৰু এতিয়া এইখিনিও মানে পৰ্দা কাপোৰখিনি মই খুলি লম সোফাটো অতৰাই লৈছো অতৰাই পেলাই মই চকী এখন দি লৈছো ডাইনিঙৰ চকী এখন এতিয়া মই পৰ্দা কাপোৰখিনি খুলি পেলাই এইখিনিও মই দি দিম ধুবলৈ তিয়াই থৈ দিম মই তাই আহি পেলাই ধুব তাই এতিয়ালৈকে আহা নাই মই কাম ষ্টাৰ্ট দি দিছো তাই আহিলেও কৰিম বহুত কাম আছে গুটেখিনি ভিডিও মই নবনাও বহুত দীঘল হৈ যাব সেইবাবে একেদিনতে শেষ নহয় এখিনি মই গুটেখিনি দি দিলো দি পেলাই একদম জাৰি জুকাৰি ধুনিয়াকে ছোৱালীজনী হাৰি দিছে মই জাৰি দিছো তাই ধুনিয়াকে চুকে কোনে হাৰি দিছে হাৰি দি পেলাই তাইখিনি কৰিলে মই অকন দেখুৱাই দিলো এতিয়া ঠিক কৰা নাই ঠিক কৰিম হে কাপোৰ কানিবিলাক শুকাই লওক পিছত আৰু এফালে ছোৱালীক মই ৰাতিপুৱা নাস্তা দি দিছো তাইক আজি ভাত দিছো কণী দি পেলাই ভাত খাই আছে তাই মও খালো খোৱা হৈ গল ভিডিওটো যদি চাই ভাল লাগিছে তো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব